Hello everyone, welcome to my another vlog. যোৱা অগষ্ট মান্থত আমি তিনিজনী বান্ধৱী গৈছিলোঁ দাৰ্জিলিং। যাওঁতে টিকেট বুক কৰা হৈছিলে ৰাজধানীত। ৰাতিপুৱা 7 বজাত আছিলে আমাৰ ট্ৰেইন গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা। তিনিওজনী ইমান দিনৰ মূৰত লগ পাইছোঁ। লেকচাৰ ক'ত বন্ধ হ'ব এতিয়া? 12 চনৰ পৰাই আমাৰ চিনাকি। এতিয়া 23 হ'লগৈ। 11 বছৰৰ চিনাকি আৰু এনেকৈ আমি তিনিজনী ফাৰ্ষ্ট টাইম ট্ৰিপত গৈ আছোঁ। বহুত এক্সাইটেড আছিলোঁ। এনেকৈ কথা পাতি থাকোঁতে আমাৰ ব্ৰেকফাষ্ট আহি পালে আৰু আমাৰ ফটো উঠা ভিডিঅ' কৰা ষ্টাৰ্ট হৈ গ'ল। ডিমি অলপ লাজকুৰীয়া আছিলে। তাই ফটো চটো উঠাত ইমান ইণ্টাৰেষ্ট নাই, কিন্তু গায়ত্ৰী আৰু মোক উঠালে তাইকো উঠাব লাগিব, তাইক উঠালে মোকো উঠাব লাগিবই। এইবোৰ নাটক কৰি থাকোঁতে আমি আহি নিউ জলপাইগুৰি ষ্টেচন পালোহি। কিন্তু ষ্টেচন আহি গম পালোঁ যে আজি দাৰ্জিলিঙত 24 আৱাৰ্ছৰ ষ্ট্ৰাইক। আমি ষ্ট্ৰাইকৰ বিষয়ে একেবাৰেই গম পোৱা নাছিলোঁ। ইচ্ছা নথকা স্বত্তেও আমি ট্ৰেভেল এজেঞ্চিৰ পৰা পেকেজ ল'ব লগা হ'ল, কিয়নো আমি ৰিস্ক ল'ব বিচৰা নাছিলোঁ। এণ্ড ফাইনেলি আমি দাৰ্জিলিং অভিমুখে ওলালোঁ। ড্ৰাইভাৰজনে গাড়ীখন অলপ সময়ৰ বাবে ৰখাইছিলে। আমি দুখনমান ফটো উঠিছিলোঁ। এণ্ড ফাইনেলি আহি আমি আমাৰ হোটেলখন পালোহি, যোনখন আগতীয়াকৈ আমি বুক কৰি থৈছিলোঁ মেক মাই ট্ৰিপত। আমাৰ ৰুমটো আটিক ৰুফটপ আছিলে। আমি যিহেতু অফ ছিজনত গৈছিলোঁ, আমি মেক মাই ট্ৰিপত বুক নকৰা হ'লেও হৈ যায়, কিয়নো মেক মাই ট্ৰিপত আমাৰ অলপমান বেছিকৈ গ'ল। 2 নাইটছৰ কাৰণে আমি বুক কৰিছিলোঁ। 2 নাইটছত 7,800 টকা আহিছিলে। অফ ছিজনত অনলাইন বুকিং নকৰিলেও হয়, কিয়নো অনলাইনতকৈ অফলাইনত প্ৰাইচটো অলপ কম হয়। কিন্তু আমাৰ গোটেইকেইজনী যিহেতু ছোৱালীয়ে আছিলে, সেইকাৰণে ৰিস্ক নলৈ আগতীয়াকৈ বুক কৰি থৈছিলোঁ। আমাৰ হোটেলখন যিহেতু মল ৰোডতে আছিলে, আমি লাগেজবোৰ হোটেলত থৈ আমি অলপ মল ৰোডৰ ফালে ওলাই গৈছিলোঁ। কিন্তু কি কৰিব, সেইদিনাখন আছিলে ষ্ট্ৰাইক, চ' কোনো মানুহ নাছিলে আৰু দোকান এখনো খোলা নাছিলে। গোটেইবোৰ চব ক্ল'জ আছিলে, খালি 2খন চাহপাতৰ দোকান খোলা আছিলে। উপায় নাপাই আমি চাহপাতৰ বজাৰেই কৰি পেলাই আহি আকৌ ৰুম পালোহি। পিছদিনা ৰাতিপুৱা 4 বজাতে আমি গ'লোঁ টাইগাৰ হিলছ ছানৰাইজ চাবলৈ। কিন্তু আমাৰ বেড লাক, যিহেতু 5 দিন ধৰি নেৰানেপেৰা বৰষুণ দি আছিলে, ভালকৈ ছানৰাইজটো চাব নোৱাৰিলোঁ। এনেকৈহে দেখা পালোঁ। যেতিয়া ছানৰাইজ হয় বোলে, কাঞ্চনজংঘাৰ ভিউটো চাবলৈ বহুত ধুনীয়া লাগে। অফ ছিজনত যিহেতু গৈছোঁ, এনেকুৱাই অৱস্থা হ'ব আমাৰ আৰু। লাষ্টত ফটো চটো উঠি পেলাই আমি ঘুম মনেষ্ট্ৰী পালোঁগৈ। ঘুম মনেষ্ট্ৰীৰ ভিউটো বাহিৰৰ পৰা এনেকুৱা। এই ঘুম মনেষ্ট্ৰীখন মৈত্ৰেয়া বুদ্ধৰ 15 ফিট ওখ ষ্টেচুটোৰ কাৰণে বিখ্যাত। ভিতৰত সোমাই এটা বেলেগ ধৰণৰ ভাইব পোৱা যায়। মনেষ্ট্ৰীখনৰ ভিতৰতে এনেকুৱা শ্বপ কিছুমান আছিলে, বেছি নাছিলে, 2খনমানেই আছিলে। তাতে এইবোৰ উইনচাইম, কি ৰিং, ষ্টেচু, বিভিন্ন ধৰণৰ ষ্টেচু আছিলে আৰু এইবোৰ বস্তু গিফ্ট দিবৰ কাৰণে বহুত সুবিধাজনক। আৰু এইভাগ আছিলে প্ৰে হুইল। বৌদ্ধ ধৰ্মৰ লোকসকলে এই ভাগৰ জৰিয়তে প্ৰে কৰে। এইটো এটা মেডিটেশ্যন প্ৰেক্টিচৰ ভিতৰতে পৰে। ঘুম মনেষ্ট্ৰীৰ পৰা আমি গৈ পালোঁ বাতাসিয়া লুপ। বাতাসিয়া লুপ ছাৰাউণ্ডিংটো খুবেই ধুনীয়া আছিলে। ইয়াত বোলে কনষ্টেণ্ট বতাহ আহি থাকে, যাৰ ফলত ব্ৰিটিছসকলে ইয়াৰ বাতাসিয়া ৰাখিলে। তাৰপিছত সেই ৱাৰ মেমৰিয়েল ষ্টেণ্ডটো বনোৱা গ'ল। বাতাসিয়া লুপৰ পিছত আমি পালোঁগৈ পদ্মজা নাইডু হিমালয়ান জুলজিকেল পাৰ্ক। ইয়াত বিশেষ ভিডিঅ' ৰেকৰ্ড কৰা নহ'লে, কিয়নো জীৱ জন্তুবোৰক বন্দী কৰি থোৱা প্ৰচেছটোনো আৰু কি ৰেকৰ্ড কৰিম, সেইবুলি মই একো ৰেকৰ্ড নকৰিলোঁ। তাৰপিছত আমি গ'লোঁ ৰ'পৱে'। 1 ঘণ্টা সময় ৰখি টিকেট কটাৰ পাছত ফাইনেলি আমি ৰ'পৱে'ত উঠিলোঁগৈ। ৰ'পৱে'ৰ ৰাস্তাটো আছিলে 40 মিনিটৰ। যাওঁতে 20 মিনিট, আহোঁতে 20 মিনিট, টোটেল 40 মিনিট। ওপৰৰ পৰা চাহ গছৰ ভিউটো চাবলৈ খুবেই ধুনীয়া। কিন্তু ইয়াতো আমাৰ বেড লাক, কিয়নো ফগি আছিলে, অফ ছিজন। তথাপিও কিবা এটা ভাল লাগিলে। এণ্ড ফাইনেলি আমি আহি পালোঁ ৰক গাৰ্ডেন। এইটো ভিউ চাবৰ কাৰণে আমি ড্ৰাইভাৰজনক বহুত কামোৰ দিব লগা হৈছিলে, কিয়নো ছাইড পেকেজত ইনক্লুড নাছিলে। এণ্ড ফাইনেলি 500 ৰুপিজ এক্সট্ৰা দি আমি ৰক গাৰ্ডেন চালোঁগৈ আৰু ইয়াতে আমি বহুত ফটো উঠিলোঁ। এইটো ভিউ চবতছে বেছি ভাল লাগিলে, কিয়নো ৱাটাৰফল পাইছিলোঁ। তাৰ পৰা ঘূৰি আহোঁতে এটা ধুনীয়া ভিউত আমাক ৰখাই দিছিলে, য'ত চাহ বাগান আছিলে আৰু আমি সেই চাহ বাগানত গৈ ফটো উঠিলোঁ, ভিডিঅ' কৰিলোঁ। এনেকুৱা ভিডিঅ' এটা কৰিবলৈ মোৰ আগৰ পৰাই বহুত ইচ্ছা আছিলে। এণ্ড ফাইনেলি ইচ্ছা পূৰণ হ'ল। আৰু এনেকৈ আমাৰ ডে 1ৰ চাইট চিং কমপ্লিট হ'ল আৰু ফাইনেলি আমি ৰুম আহি পালোঁ। ৰুম আহি আমি আকৌ ওলাই গ'লোঁ মল ৰোডৰ ফালে। যিহেতু আমি গোটেই দিনটো একো খোৱা নাছিলোঁ, একো মানে মেগী চেগি খাইছিলোঁ, কিন্তু হেভি তেনেকুৱা একো খোৱা নাছিলোঁ। সেইকাৰণে আমি গ'লোঁ মহাকাল ৰেষ্টুৰেণ্টত। তাতে আমি ভাত খালোঁ। ভাত খাই উঠি আমি অলপ কিবাকিবি বজাৰ কৰিলোঁ মল ৰোডত। সন্ধিয়া মল ৰোডটো দেখিবলৈ ইমানেই ভাল লাগে, আহিবই মন নাযায়। ডে 2 ষ্টাৰ্ট কৰিলোঁ আমি টয় ট্ৰেইনৰ পৰা। যিহেতু আমাৰ ট্ৰেইন লেট আছিলে, আমি ষ্টাৰ্ট কৰিলোঁ ফটো ছেশ্যন। টয় ট্ৰেইনত উঠিলে এটা ফিল আহে যেন ফৰেইন কাণ্ট্ৰিতহে আছোঁ। টয় ট্ৰেইনেৰে বাতাসিয়া লুপটো 1 ৰাউণ্ড মাৰে আৰু প্ৰত্যেক ভিউ পইণ্টতে 10 মিনিট সময় ৰখাই দিয়ে। মোবাইলটো যে কি সাহসত মই এনেকৈ উলিয়াইছোঁ আৰু দেই।
টয় ট্ৰেইনৰ এই কুকিটো মেইন, এই কুকিটোৱেহে টয় ট্ৰেইনৱালা ফিলিং দিয়ে। ট্ৰিপ শেষ হোৱাৰ পিছত আমি ড্ৰাইভাৰ দাদাজনক আমাক ঘুম ৰেলৱে ষ্টেচনৰ পৰাই পিক কৰিবৰ কাৰণে মাতিলোঁ। আৰু মোৰ এনেকুৱা এটা ভিউটো ফটো উঠিবলৈ বহুত ইচ্ছা আছিলে, সেয়েহে গাড়ীখন আমি ৰাস্তাতে ৰখাই এই ভিউটোত ফটো উঠিলোঁ। তাৰপিছত আমি গ'লোঁ ঝৰপুখুৰী নামৰ এটা ছাইটত, কিন্তু ছাইটটো ইমান ভাল নালাগিলে। তাৰপিছত আমি আহিলোঁ গোপালধাৰা টি ষ্টেট। এইখনেই চাগে চবতছে ধুনীয়া টি ষ্টেট আছিলে দাৰ্জিলিঙত। এনেইতো গোটেইবোৰেই ধুনীয়া, কিন্তু এইখনৰ বিউটিটো একদম সুকীয়া আছিলে। আফটাৰ ডেট আমি ওলাই দিলোঁ NJP ৰেলৱে ষ্টেচনলৈ, কিয়নো আজি আমাৰ 9টা বজাত ট্ৰেইন আছে। এইটোৱে আছিলে মোৰ দাৰ্জিলিঙৰ ভ্লগ। ভাল লাগিলে যদি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই।